বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে, সুৰক্ষিত হৈ আছে আৰু সজাগ হৈ আছে। সদায় সেয়াই কম আৰু সেয়া কৈ আহিছোঁ আৰু সদায় সেয়াই কম, কাৰণ সুৰক্ষিত হৈ থাকিব সদায় আৰু সজাগ হৈ থাকিব, কাৰণ আমি কৰোনাৰ বিৰুদ্ধে আমি যুঁজ দি আছোঁ। চৰকাৰখনে কি কৰি আছে কি নকৰি আছে সেইটো বেলেগ কথা, কিন্তু আমি আমাৰ যিখিনি সামৰ্থ্য বা আমাৰ যিখিনি মানে যুঁজাৰ শক্তি সেইখিনি আমি হেৰুৱাই পেলাব নালাগে আৰু আমি যুঁজি থাকিব লাগে। আজি এটা খুব ধুনীয়া এটা কবিতা লৈ আহিছোঁ আৰু আগৰ ভিডিঅ'ত আপোনালোকে অত্যন্ত সঁহাৰি জনালে। মই ইমানখিনি সঁহাৰি ভবা নাছিলোঁ। ব্যক্তিগতভাৱেও মোক বহুত ফোন কল আহিল আৰু তেনেকুৱা ভিডিঅ' বনাবলৈ বহুত ৰিকুৱেষ্টো আহিল। তথাপি বনোৱা নাই। আগন্তুক দিনলৈ বনাবলৈ চেষ্টা কৰিম আৰু আজি সেইবাবে এটা খুব ধুনীয়া কবিতা লৈ আহিলোঁ। কবিতাটো পাঠ কৰোঁ, আপোনালোকে শুনক। কবিতাৰ শিৰোনাম জীৱনৰ শেষ জ্যোতি। বতাহে কোবাইছিল শান্ত পানীৰ ঢৌবোৰ। বতাহে কোবাইছিল শান্ত পানীৰ ঢৌবোৰ। কাল সন্ধ্যাৰ চিকিমিকি পোহৰকণ আছিল জীৱনৰ শেষ জ্যোতি। কাল সন্ধ্যাৰ চিকিমিকি পোহৰকণ আছিল জীৱনৰ শেষ জ্যোতি। কোনে জানিছিল ক্ষণিক সময়ৰ কালচক্ৰই বান্ধি পেলাব চিৰদিনৰ বাবে এমুঠি সুখ আৰু এমুঠি হাঁহি। কোনে জানিছিল ক্ষণিক সময়ৰ কালচক্ৰই বান্ধি পেলাব চিৰদিনৰ বাবে এমুঠি সুখ আৰু এমুঠি হাঁহি। এসাগৰ পানী তাতেই নিখোজ শত সপোনৰ জিলিকনি। এসাগৰ পানী তাতেই নিখোজ শত সপোনৰ জিলিকনি। চিনাকি আলিৰ অলিয়ে গলিয়ে ঘূৰি কিয় অশান্ত হ'লা তুমি? চিনাকি আলিৰ অলিয়ে গলিয়ে ঘূৰি কিয় অশান্ত হ'লা তুমি? ধন্যবাদ। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। আপোনালোকে কমেণ্ট কৰে, লাইক কৰে, কিন্তু ছাবস্ক্ৰাইবটো নকৰে, চাই পেলাই থৈ দিয়ে ভিডিঅ'টি। আৰু এইখিনি সময়লৈ এই শেষলৈ যিসকলে চাই আছে সেইসকলে এটা লাইক কৰি যাব ভিডিঅ'টো শেষ হোৱাৰ পিছত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। সেইটো মষ্ট ইম্পৰ্টেণ্ট, কাৰণ আগন্তুক দিনলৈ মই কি ভিডিঅ' দিওঁ আপোনালোকে গমেই নাপাব নহ'লে। থেংক ইউ।